অহা ইংৰাজী জানুৱাৰী 22 তাৰিখত মোৰ ভাইটি আব্দুল মজিদ মাষ্টাৰ তেওঁ ভাটাৰ এজন মালিক আছিল। ভাটাৰ পৰা তেওঁ ঘৰত অহাৰ সময়তে ঘৰত আহি ঘৰৰ দৰজাৰ সন্মুখতে বাইকটি ৰখাৰ লগে লগে ক'ৰবাত দুৰ্বৃত্ত চাৰি পাঁচজন আহি পেলাই তেওঁক কোবাই হত্যা কৰে। কিন্তু কোনে হত্যা কৰিছে আমি বিচাৰি পোৱা নাই, বা আমি আমাৰ ঘৰ অলপ দূৰত, মই দূৰৰ পৰা গৈছোঁ, যাই পেলাই মই মানুহ পোৱা নাই। মোৰ ভাইটিক মোৰ সন্মুখৰ পৰা লৈ গৈছে, চিভিললৈ লৈ গৈছে, আমি যাই সেই তেজহে পাইছোঁ মাত্ৰ। কিন্তু ভাইটিক যে মাৰিলে মাত্ৰ এজন ল'ৰাক ধৰি নিছে। তেওঁ মাষ্টৰৰ যিটো ঘৰ, সেই ঘৰৰে এজন মাষ্টৰৰ ভাতিজা, তেওঁকহে ধৰি নিছে। নি পেলাই কেছটো আৰু বাকী কেইটা আসামী যে আছিলে এজন মানুহকো ধৰা নাই। আজিলৈকে আমি দুখিত। আমি প্ৰত্যেক আৰক্ষীৰ দ্বাৰা আমি ঘূৰি আছোঁ, সমস্ত আৰক্ষীৰ দ্বাৰা আমি প্ৰায় ঘূৰি আছোঁ, কিন্তু আমাক আজিলৈকে কোনো ৰাস্তা দিয়া নাই। কিয় দিয়া নাই, কিহৰ কাৰণে দিয়া নাই মই ক'ব নোৱাৰোঁ, কিন্তু আমি এতিয়ালৈকে কোনো ন্যায় পোৱা নাই। এটা আসামীক ধৰি চালান দিছিলে, দিয়াৰ পাছত আৰফানী নামত আসামীজন চালান দিছিলে। তেওঁ 3 মাহ জেল খাটি ঘৰলৈ আহিছে। আহি পেলাই এতিয়া আৰু আমাক হুমকি পাৰি আছে, আমাকো মাৰি পেলাওঁ বুলি খুব হুমকি দি আছে ঘৰত আহি। এতিয়া আমি সেইকাৰণে হাত দ্বাৰা এটা দিছোঁ, কিন্তু আজিলৈকে সেইটোৰো কোনো হেৰি পোৱা নাই। কিহৰ কাৰণে পোৱা নাই মই ক'ব নোৱাৰোঁ। কিয় ধৰা নাই আসামীকেইটা? আমি বহুত ন্যায় পাবৰ কাৰণে বহুত ঘূৰি আছোঁ, বহুত চেষ্টা কৰি আছোঁ, কিন্তু আজিলৈকে আমি পোৱা নাই। পুলিচৰ সহায় দি পেলাই যে আমাক সান্ত্বনা দিব, এতিয়ালৈকে সান্ত্বনা দিয়া নাই। আমি এতিয়া কি ক'ম? আমি মুখ্যমন্ত্ৰীৰ ওচৰত মই দাবী জনাইছোঁ যে আমাৰ এই হত্যাকাণ্ডৰ যিকেইজন আসামী আছে, বাকী আসামীখিনি CID তদন্ত দি হ'লেও আসামীখিনি আমাক ধৰিব লাগে, ন্যায়টো আমি পাব লাগে। সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মই আবেদন জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে দয়া কৰি এই কেছখনৰ অলপ যদি আপোনালোকে কিবা এটা কৈ দিয়ে, নিশ্চয় আমি এইটো ন্যায় পাম বুলি আশা ৰাখিছোঁ। আমি আৰুনো কি ক'ম, ক'বলৈকে নাই। কিন্তু আমাৰ যিজন ভাইটি, তেওঁক যে মাৰিছে, তেওঁৰ নিচিনা এজন মানুহ আপোনালোকে চাব পাৰে। আগতেও আমি নিউজ কৰিছোঁ, গোটেই মানুহে কান্দি আছে আজিলৈকে। কিহৰ কাৰণে, কি কাৰণত মাৰিলোঁ তে ক'বই নোৱাৰোঁ আমি, কিহৰ কাৰণে যে মাৰিছে। তেওঁৰ ভাতিজাৰ লগত কোনো কাজিয়া, কোনো হেৰি নাছিলে, একোৱেই নাছিলে। কিন্তু এটাই আমি এতিয়া গম পাই আছোঁ যে তেওঁৰ মাটি বাৰীখিনি খাবৰ কাৰণে তেওঁৰ কোনো ল'ৰা নাই, এটা ল'ৰাহে পুহিছে, আৰু এটা ল'ৰা এতিয়া নতুনকৈ হৈছে। কিন্তু তেওঁৰ ভাতিজা কৰিছে কি, ইহঁতৰ নামত ভাটাটো লিখি দিছে। তেওঁ চাকৰি কৰা মানুহ, ভাটা নহয় বুলি তেওঁৰ নামত লিখি দিছে। লিখি দিয়াৰ পাছতে এবছৰৰ মূৰতে মাষ্টৰক হত্যা কৰে। কিন্তু এতিয়া আমি গম পাই আছোঁ যে সি এই সমস্ত ধনৰ লোভতেই এইখিনি কাম কৰিছে। এতিয়া কথা হ'ল আৰফান আলীক যে ধৰি লৈ গ'ল, তেওঁক আৰু কোনোবা আসামীৰ কথা কৈছে নেকি পুলিচৰ? আৰফান আলীয়ে আমাৰ শুনামতে আমি শুনিছোঁ যে আৰু 2জন আসামীৰ নাম কৈছে, 2জন আসামীৰ নাম কৈছে, আৰু এজন মানুহৰ ফটো দিছে। আৰফান আলীয়ে দিছে বুলি আমি শুনা পাইছোঁ। IC ছাৰক দিছিলে। IC নাম হ'ল আপোনাৰ এই যতীন বৰা। কোন থানা পৰে আপোনালোকৰ? ইটাপাৰা থানা IC যতীন বৰাক এই ফটোখন দিছিলে। এই ফটোটো আমি পাইছোঁ। পাই পেলাই ফটোখন আমি IC ছাৰৰ ওচৰত গৈছোঁ, যাই পেলাই ক'লোঁ যে আসামীখিনি যেনেকৈ ধৰিব লাগে, আমাক ধৰিম বুলি কৈ বহুত দিনলৈকে। টকা পইচা লৈছে নেকি আৰক্ষীয়ে? হয়, টকা এদিন কৈছে যে আমাৰ খৰচ পাতি কিবা দিব লাগে। 5,000 টকা এটা খৰচ দিছিলোঁ আমি এই আসামী ধৰা যোৱাৰ কাৰণে। কিন্তু আজিলৈকে আসামীটো ধৰাই নাই। এতিয়া সেইজন ছাৰ ইয়াৰ পৰা বদলি হৈ গুচি গ'ল, কিন্তু এতিয়ালৈকে আমি কোনো ন্যায় পোৱা নাই। আমি এই এডিশ্যনেল SP তালৈকে আমি গৈ আছোঁ, কেইবাবাৰ গৈছোঁ, কিন্তু আমাক কোনো ৰাস্তা দিয়া নাই। এতিয়ালৈকে আসামী ধৰাৰ কোনো আমি পন্থা পোৱা নাই। কিন্তু এতিয়া হয়, আমি মুখ্যমন্ত্ৰীৰ তাত এইখিনি দাবী জনাইছোঁ যে আমি এই হত্যাকাণ্ডৰ ন্যায়টো পাব লাগে। এইখিনিয়ে আমাৰ দাবী, আৰু অন্য কোনো নহয়। এই হত্যাকাণ্ড যিখিনি হৈছে, কোনে মাৰিলে, কি কথা, এই হত্যাকাণ্ডৰ ন্যায়টো উলিয়াব লাগে।
আমাক চিআইডি তদন্ত লাগে, এইটো আমাৰ আপত্তি আৰু অন্য কিছু নহয়।